ঠাণ্ডা দিনত আগফালৰ উইণ্ডশ্বিল্ডখন বাহিৰে ভিতৰে ফগ হৈ যায় আৰু সেই বস্তুটো কেনেকৈ আপোনালোকে ঠিক কৰিব বাহিৰে ভিতৰে মই সেই বুলিহে আজি ভিডিঅ'টো বনালোঁ আপোনাৰ চাই যাব মন দি চাই যাব এতিয়া নৰ্মেল গাড়ী AC এই চুইচবিলাক এই ধৰণৰ থাকে ধৰি লওক কিছুমানে ইয়াত থয় ইয়াত মানে ডাইৰেক্ট আপোনাৰ গালে বতাহটো আহে ইয়াত কৰিলে ধৰি লওক আপোনাৰ তললৈ আহে দেখিছে আপোনাৰ কাৰ চিন দিয়া আছে এনেকৈ মানে বতাহ তললৈ আৰু এটা মুখৰ ফালে আহিছে মানে গা ফালে আহিছে আৰু এইটো দেখিছে এইটো হৈ গ'ল আপোনাৰ ভৰিৰ ফালে এইটো আপোনাৰ ভৰিৰ ফালেও গা ফালেও আহিব আৰু আপোনাৰ আগফালে উইণ্ডশ্বিল্ডখনতো পৰিব আৰু যদি গ্লাছখন ভিতৰৰ ফালে ফগ হৈছে তেন্তে কি কৰিব মই প্ৰথমতে সেইটো দেখাই লৈছোঁ এই চুইচটো পুৰা পকাই আপোনালোকে ইয়ালৈ লৈ আহিব ইয়ালৈ আনি এইটো ব্ল'ৱাৰটো ধৰক আপুনি মই দুইটা দিওঁ দিলেও হৈ যায় বাৰু তাৰপিছত এই দেখিছে এইটো আপুনি ঠাণ্ডাটো ইউজ কৰিব মানে এইটো নীলা দেখিছে নীলাটো এইডোখৰলৈকে মানে ঠাণ্ডা আৰু এই ৰঙাখিনি দেখিছে এইখিনি হিটাৰৰ এইখিনি গৰম হাৱা মানে তো যদি ভিতৰৰ ফালে ফগটো হয় আপোনালোকৰ তো ভিতৰৰ ফালে ফগটো হ'লে ইয়াতে আপোনালোকে ছেট কৰিব লাগিব ইমানটোত ধৰক তাৰপিছত দেখাই আছোঁ আপোনালোকৰ এচিটো এনেকৈ চুইচটো অন থাকিব লাগিব চব মন কৰিব আৰু যদি আপোনালোকৰ বাহিৰৰ ফালে ফগটো হয় মানে কি হয় কুঁৱলী বাহিৰৰ ফালেও পৰে আৰু দেখি নোপোৱা হৈ যায় কিছুমানে ৱাইপাৰ চলাই লৈ ধূলি চুলি পৰি থাকে আৰু নেদেখা হৈ যায় আৰু বহুত দিগদাৰ হয় কাৰণ মই নিজে চলাওঁ ৰাতি গাড়ী মোৰ বহুত দিগদাৰ হয় তো এই বস্তুটো আপুনি শিকি থোৱাটো ভাল তো বাহিৰৰ কাৰণে আপোনাৰ কি কৰিব এই দেখিছে এইটো ইয়াতে থাকিব দিব এচি এই বস্তুটো মন কৰিব এই বস্তুটো বন্ধ কৰি ল'ব ঠিক আছে তাৰপিছত এই চুইচটো যোনটো আছে এইটো আপোনালোকে হিটাৰৰ ফালে লৈ আহিব এনেকৈ হিটাৰৰ ফালে লৈ আহিব ইমানটো দিলেও হ'ব নহ'লে বেছি গৰম লাগিব আৰু মানে আগফালে কিজনৰ অলপ অসুবিধাও হয় মই মন কৰিছোঁ নিজে আৰু যদি বেছি অসুবিধা হয় আপোনালোকে আগফালে দুইখন গ্লাছ অলপ খুলি ল'ব পাৰে খুলি ল'লে তেতিয়া বাহিৰৰ বতাহটো মিক্স হৈ কিনে ভিতৰত ইমান মানে আপোনাক গৰমটো ফিল নহয় তেতিয়া দেখিছে খালি মন কৰিব এইটো বন্ধ কৰি ৰাখিব নহ'লে হিটাৰো চলি থাকিব এচিও চলি থাকে কেনেকৈ কাম কৰিব তো এই বস্তুটো মন কৰিব আপোনালোকে এই ৰঙা ফালে লৈ আহিব ইমানটো দিলেও হ'ব ইমানখিনি দিলেও হ'ব এচিটো ব্ল'ৱাৰটো আপুনি 2 নম্বৰত থৈ দিব চাব গ্লাছ আপোনাৰ লগত খুব বেছি 5-10 মিনিটত একদম পূৰা ক্লিয়াৰ চফা হৈ যাব আৰু যদি আকৌ বন্ধ কৰাৰ পিছত আকৌ যদি হয় মানে ধৰি লওক আকৌ যদি হৈ যায় তো কি কৰিব আপোনালোকে একত এনেকৈ দি ল'ব একত দি কিনে এনেকৈ থৈ আপোনাৰ গ্লাছখন অকণমান দি কিনে মানে খুলি কিনে আপোনালোকে গাড়ী চলাব পাৰিব তেতিয়া একো টেনশ্যন নাই